বলিউডৰ ছবিত অসম কন্যা নলবাৰীৰ তামান্না অভিনীত ছবিক লৈ উৎকণ্ঠা 5 ছেপ্টেম্বৰত মুক্তি পাব আটকন সটকন A.R. ৰহমান নিবেদিত আৰু শিৱ হৰিৰ দ্বাৰা পৰিচালিত আটকন সটকন নামৰ নতুন হিন্দী চিনেমাখনৰ গ্লোবেল ৰিলিজ হ'ব অহা 5 ছেপ্টেম্বৰত Z5 প্লেটফৰ্মত বস্তি অঞ্চলৰ 4টি শিশুৰ সংগীতৰ প্ৰতি থকা হাবিয়াসক মূল বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা এই চিনেমাখনৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অসমৰ নলবাৰী জিলাৰ বালিকৰিয়াৰ তামান্না দীপকে বলিউডৰ প্ৰথমখন অভিনীত চিনেমাক লৈ অতিকৈ উৎসাহী হৈ পৰিছে তামান্না It's releasing on 5th September Z5 Premium release hobo. So the cinema is all about 4 kids Guddu, Madhav, Meeti and Chuttan. So film kon mane gote film kon is about Guddu aru tar friends. The journey is about Guddu and his friends. Tar Guddu thake he's a tea stall wala chai wala he manok sa diye aru juntu Madhav, Meeti, Chuttan. Madhav to tar best friend. Okay. Madhav to mane tar best friend he books pori bahut bhal. Chuttanor bikhoy he mane ki kore he poisa bahut bhal paয়. He এটাই বস্তু বিচাৰে হিটো হল পইচা ঝাঁসিৰ বিভিন্ন লোকেশনত বিগত বৰ্ষত প্ৰায় 45 দিন শুটিঙত ব্যস্ত আছিল তামান্না চাহ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা গুড্ডু নামৰ এটি শিশু আৰু তেওঁৰ 3গৰাকী বন্ধুৰ সপোনক লৈ আগবাঢ়িছে চিনেমাখনৰ কাহিনী ভাগ I'm with Vivek sir so And Vivek I am with whom? I am with Ramana? No. Gopanna? No. Ampana? No. Kamana? So Vivek sir मेरे लिए 2 lines please आपके लिए 2 lines. पहली लाइन ये कि तमन्ना is so super cute and so talented. এটি ভিক্ষাৰী শিশুৰ চৰিত্ৰত অভিনয় কৰিছে তামান্নাই বাছত এটি বেহুৰা কণ্ঠৰে ভিক্ষা খুজি ঘূৰি ফুৰা এটা চৰিত্ৰ বেহুৰা কণ্ঠৰে নিজস্ব শৈলীৰে এটি গীত গোৱাৰ পিছতেই এই চিনেমাখনত অভিনয় কৰাৰ বাবে অফাৰ লাভ কৰিছিল তামান্নাই মোৰ ৰোলটো হিকিজ মিঠি বুলি এজনী ছোৱালী আছে সৰু ছোৱালী তাই আৰু মানে বাছত যায় মানুহক এন্টাৰটেইন কৰে মানুহক হহুৱাই নিজৰ গানটো গাই পিনে আৰু যেনেকৈ এতিয়া মই নৰ্মেল বস্তু কেনেকৈ কওঁ তাই এনেকৈ নাগায় তই ভিক্ষা খোজে তাই তাই কম না 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 তাই অলপমান গান সেনেকৈ গায় চ' সেইটো কাৰণে ফাৰ্ষ্ট সৌম্য ছাৰে মোক মাতিলে মোৰ ছিংগিং চাবৰ কাৰণে ছাৰে ক'লে তুমি এটা গান গোৱা ভাল চাই গান এটা মই গালোঁ গান এটা জনম গানটো মই গালোঁ গোৱাৰ পিছত মোক পঠালে আৰু ঘৰত ফিৰ মিলিংগে তামান্না কৈ পিনে তাৰপিছত মই এটা ভিডিঅ' চালোঁ অ'কে মেমে ক'লে এইটো ভিডিঅ'টো চোৱা এই ভিডিঅ'টো ৰেকৰ্ডিং কৰি পিনে মোক পঠাই দিয়ে बीच भवन में नैया मोरी बीच भवन में नैया मोरी तू पार कर दे बाजी बन जा रे दाता शक्ति दे सच के पथ पे चलते चलते जीवन को কণমানি আৰু মৰম লগা নলবাৰীৰ তামান্না হৈছে টেলিভিছনৰ দৰ্শকসকলৰ এখন চিনাকি মুখ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও ৰিয়েলিটি শ্ব'ত অংশ লৈ চৰ্চিত হোৱা তামান্নাই অভিনয় কৰিছে মেগা চিৰিয়েল য়ে ৱাদা ৰাহাকে ধৰি কেইবাটাও জনপ্ৰিয় বিজ্ঞাপনত যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট